নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি মই তোমালোকক আমাৰ দুখন হাতৰ আঙুলিবোৰ গণনা কৰি দেখুৱাম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাবা আৰু লগতে মই তোমালোকক আমাৰ হাতৰ আঙুলিবোৰৰ নামবোৰ ক'ম। আহাচোন ভিডিঅ'টো চোৱা। আমাৰ হাত দুখন। আমাৰ এখন হাতৰ আঙুলি 5টা আৰু আন এখন হাতৰ আঙুলি 5টা, দুখন মিলি আমাৰ হাতৰ আঙুলি মুঠতে 10টা। এতিয়া আমাৰ এই হাত দুখনৰ আঙুলি 10টা আমি গণনা কৰি চাম। আহাচোন কেনেকৈ গণনা কৰিম। 1 2 3 4 5 6 7 8 9 10 আৰু এবাৰ গণনা কৰিম। চোৱা 1 2 3 4 5 6 7 8 9 10 এনেকৈ তোমালোকেও হাতৰ আঙুলি কেইটা গণনা কৰিবা দেই। এইবাৰ আহা আমি আমাৰ হাতৰ আঙুলিবোৰৰ নাম জানো। বুঢ়া আঙুলি বৰ বুধিয়ক মুঠি টানকৈ ধৰে, তৰ্জনী আঙুলিৰ তৰ্জন গৰ্জন কোনে সহিব পাৰে, মধ্যমা আঙুলি মাজত থাকি দন্ত মঞ্জন কৰে, অনামিকা আঙুলিয়ে কইনাক ফুট দিয়ে, কনিষ্ঠা আঙুলি নিচেই সৰু কাণ খজুৱাই মৰে। আৰু এবাৰ বুঢ়া আঙুলি বৰ বুধিয়ক মুঠি টানকৈ ধৰে, তৰ্জনী আঙুলিৰ তৰ্জন গৰ্জন কোনে সহিব পাৰে, মধ্যমা আঙুলি মাজত থাকি দন্ত মঞ্জন কৰে, অনামিকা আঙুলিয়ে কইনাক ফুট দিয়ে, কনিষ্ঠা আঙুলি নিচেই সৰু কাণ খজুৱাই মৰে। এতিয়া কোৱা আমাৰ হাতৰ আঙুলিবোৰৰ নাম কি কি? মই তোমালোকক গানটো গাই শুনাই দিলোঁ। এতিয়া চোৱা, এইটো বুঢ়া আঙুলি, এইটো হৈছে তৰ্জনী আঙুলি, এইটো আঙুলিৰ নাম মধ্যমা আঙুলি, এইটো অনামিকা আঙুলি আৰু এইটো হৈছে কনিষ্ঠা আঙুলি। তোমালোকে এই আটাইখিনি কথা মনত ৰাখিবা দেই আৰু ভিডিঅ'টো চাই তোমালোকে ক'বলৈ অভ্যাস কৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।